পাৰ হৈ অকলে অকলে আছোঁ কোনো মানুহ থৈ কিনে উঠিম এতিয়া ফটো কোনফালে অ'কে সকলোবোৰ ঠিকে আছে হেল্ল' গাইজ কি খবৰ তোমালোকৰ আশা কৰোঁ খবৰ সকলোৰে ভালেই মোৰ বহুত ভাল এতিয়া বৰ্তমান গৈ আছোঁ ঘৰলৈ নগাঁও ঢিং বহুত দিন ধৰি যোৱা হোৱাই নাই গাঁৱলৈ চ' ভাবিলোঁ গাঁৱৰ পৰা আহোঁ তেন্তে ব'লক গুৱাহাটী টু নগাঁও ঢিং আজি যাত্ৰাটো আৰম্ভ কৰোঁ বৰ্তমান পাইছোঁহি খানাপাৰা গুৱাহাটীৰ পৰা নগাঁৱলৈ যাওঁতে এনেকৈ ভাল লগা ঠাইটো বহুত পায় তাৰে ভিতৰত আজি ভাল জেগা এটুকুৰত সোমাম ব'লক বহুত দিনৰ আগত গৈছিলোঁ তালৈ ভাল লাগে জেগাখিনিত থাম্বনেইল দেখি গম পাইছেই চাগে ক'ত গৈ আছোঁ অলপ সোমাম ভাল লাগে তাৰ পৰিৱেশখিনি চাহ বাগিচা আছে বহুত মস্তি জেগা ব'লক তেন্তে গৈ থাকোঁ মোটো ব্লগিং কৰি কৰি বৰ্তমান পাইছোঁহি সোণাপুৰৰ কমলা খাবলৈ বহুত ৰমলা নিমিলিল বাৰু সোণাপুৰৰ কমলা খাবলৈ বহুত ধুনীয়া বহুত মিঠা হয় মই ল'ম বাৰু কিন্তু ইয়াৰ পৰা নলওঁ ইয়াৰ পৰা নিওঁতে অসুবিধা হ'ব বেগত কাপোৰেৰে ফুল হৈ আছে আৰু ইয়াতে লওঁতে বহুত ৰাস্তাত পৰি যায় ঠিক নাই সেইকাৰণে নলওঁ বাৰু আগত এইবোৰ কি ইলেকশ্যনত যোৱাৰ উঠিছে আৰু লাহে লাহে মানে আমাৰ এইবিলাকৰ লগত কোনো মেটাৰ নাই ব'লক আমি যি কামত আহিছোঁ সেই কামত যাওঁ তোমালোকে কৰি থাকা ভাই পাইছোঁহে আৰু ঘৰলৈ যাওঁতে যোনখিনি জেগাত সোমাই যাম বুলি ভাবি আহিছিলোঁ এতিয়া এইফালে ৰাইট টাৰ্ণ লৈ পেলাই অলপ আগত আছে লেফ্ট ছাইডে ৰাস্তা এটা সেইফালে আহক দেখাই আছোঁ এই অলপমান আগত আছে ৰাস্তাটো এইয়া পাই গ'লোঁ গোপাল কৃষ্ণ চাহ বাগিচা এইফালে লেফ্ট টাৰ্ণ লৈ কিনে অলপমান আগত 2 মিনিটমান গ'লে পাম ব'লক তেন্তে যাওঁ এইয়া পাই গ'লোঁ চাওক না কি চালিয়া জেগা চাহ বাগান অলপ আগত যে বহুত মজা লাগে ব'লক গৈ আছোঁ এটা নিজৰা আছে আৰু এখন দলং এখন আছে বহুত পুৰণা দলং সেই দলংখনৰ ওচৰতে অলপ সময় ৰখিম মানুহবিলাকে চাহপাত তুলি আছে চাগে ই আগত মানুহবিলাকে চাহপাত তুলি আছে চাওক গেট বন্ধ কিয় ছাইডেদি যাব লাগিব এইয়া পাই গ'লোঁ সেই গন্তব্যস্থান এইখন ব্ৰিজৰ কথাই কৈছিলোঁ চাওক না কিমান ধুনীয়া আৰু গোটেইখন লোহাৰ হয় ব্ৰিজখন দুৰ্বল হয় বাৰু বোলক এই আগত গৈ ৰখি লওঁগৈ তাৰপাছত আহিম খোজকাঢ়ি ইয়ালৈ চাওক কিমান ধুনীয়া পৰিৱেশ ইয়াতে ঘৰলৈ গৈ আছোঁ এইফালে আহিছোঁ আগতে ভাল লাগে ইয়াৰ পৰিৱেশটো সেইকাৰণে এপাক সোমাম বুলি ভাবিলোঁ চ' সোমাই আহিলোঁ আহক চাই লওঁ অলপ ইয়াৰ ওপৰত হেলমেট পিন্ধি চুলি বেয়া হৈ গ'লগৈ মই আহিছোঁ ইয়াতে আগতে ঘৰলৈ গৈ আছিলোঁ ভাবিলোঁ এবাৰ সোমাই যাওঁ অলপ আপোনালোকক দেখাওঁ ভাল লাগে ইয়াৰ পৰিৱেশখিনি আৰু দলংখনেদি আহে বহুত পুৰণা দলং হয় এখন দুৰ্বল হৈ গৈছে ডাঙৰ গাড়ী আহিব নোৱাৰে
এনে সৰু চাৰিচকীয়া আহিব পাৰে আৰু বলক দলংখনৰ ওপৰৰ পৰা উঠি আহোঁ এপাক মজা লাগে দলংখন ইমান মজবুত নহয় দুৰ্বল হয় বহুত পুৰণা দলং হয় চাওক না কি ধুনীয়া এই লোহাৰ হয় অকলে অকলে আছোঁ কোনো মানুহে নাই হে ভয় লাগে মজা দেই চাওক না কি চালিয়া জেগা লগৰ কোনোবা ঠাইত ভালকৈ ফটো চটো উঠিব পাৰিলোঁ হয় এতিয়া ফটো উঠাই দিয়া মানুহে নাই ন গোপ্ৰত থৈ কিনে উঠিম এতিয়া ফটো ইয়াতে থৈ লওঁ পৰি নপৰিবি দেই বাবা ইয়াতে অসম ফিলিং আমাম বহুত ভাল লাগিছে অকলে অকলে ফটো উঠাই দিবলৈ কোনোৱে নাইকিয়া সেইকাৰণে অকলে অকলে এনেকৈ ফটো দুখন উঠিলোঁ থাম্বনেইল গোপাল কৃষ্ণ চাহ বাগিচা অকলে অকলে ভয়ো লাগে যাওঁ বোলক কেইবাৰ ওলাই কোনো নাই অকলে অকলে কোনোবাই পালে ভয়ো লাগে ন আজিকালি কথা ক'ব নোৱাৰি কোনোবাই পালে আকৌ কিবা কিবি উল্টা পুল্টা কৰিব পাৰে ভয় লাগে ন বলক ওলাই যাওঁ চাই লওক চাওক না কি মজা চাহ বাগিচাৰ মাজে মাজে এই খাপ চাপ আছে নি ঠিক নাই চাহ বাগানৰ মাজে মাজে তামাম দেই বলক যাওঁ বাইক থৈছে ইয়াতে অকলে অকলে চাই লওক বিচাৰ কোৱা নাই কোনো মানুহে নাই বলক যাওঁ আৰু কিন্তু কৰি লওঁ ফাইনেলি পাই গ'লোহি গাঁও চাওক চবফালে ধানে ধান সোণোৱালী শস্য আৰু সেউজীয়া মজা ফিলিং আৰু বেছি দূৰ নাই ঘৰলৈ এইয়া পাই গ'লোঁ এইখনেই মোৰ দিহিং টাউন মানে আমাৰ আৰু ঘৰলৈ কিবা এটা লৈ লওঁ কমলাকে ল'ম বুলি ভাবিছিলোঁ কমলাকে লওঁ কমলা আপেল কিবা কিবি লৈ যাওঁ আৰু ঘৰলৈ এইখনতে ৰখি দিওঁ কমলা মিঠা নে হে কিমান আৰু কিমান এই তিনিশালি হৈ যাব নহ'লে দিয়ক কুকুৰাই নাই আপেল কিমানকৈ আপেল 100 টকা হে লৈ ল'লোঁ আপেল আৰু কমলা আৰু পাই গ'লোহি মৰমৰ গাঁওখন তেন্তে আজিলৈ ভিডিঅ'টো সামৰোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ বাই বাই আকৌ নতুন ভিডিঅ'ত লগ পাম বাই বাই